নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈছো আপোনালোকৰ ওচৰত এটা ফেস পেক যেটো আমি পাকঘৰত থকা সামগ্ৰীৰে প্ৰস্তুত কৰিব পাৰো। ইয়াৰ বহুতো গুণাগুণ আছে, মই আপোনালোকক কম, গতিকে ভিডিওটো আৰম্ভ কৰো। ইয়া লৈছো মই 2 চামুচ বেসনৰ গুড়ি, 1 চামুচ লৈছো হালধি গুড়ি আৰু লৈছো অলপমান নেমু টেঙা আৰু লৈছো 2 চামুচ দৈ গাখীৰ। এতিয়া আমি জানিলাও হক ইয়াৰ গুণাগুণসমূহ। বেসনে আমাৰ স্কিনত পিম্পলছ দূৰ কৰে, তাৰ উপৰি ই অইল কন্ট্ৰোল কৰি ৰাখে আৰু সকলো স্কিন টাইপৰ লোকে এইটো ব্যৱহাৰ কৰিব পাৰে। হালধিৰো বহুতো গুণাগুণ আছে। হালধিও আমাৰ স্কিনত পিম্পলছ দূৰ কৰে, তাৰ উপৰি একনি পৰা আমি ৰক্ষা পাব পাৰো। তাৰ উপৰি ই এন্টিবেক্টেৰিয়েল হয়। হালধিয়ে আমাৰ স্কিনখন ব্ৰাইট কৰি ৰাখে। নেমুৱে আমাৰ স্কিনত অইল কন্ট্ৰোল কৰে আৰু স্কিনখন ব্ৰাইট কৰি ৰখাত ই হেল্প কৰে। দৈ গাখীৰেও আমাৰ স্কিনখন হেলদি কৰি ৰাখে আৰু আমাৰ স্কিনত গ্লো আনি দিয়ে। তাৰোপৰি আমাৰ ৰিংকল পৰাৰ পৰাও ই ৰক্ষা কৰে। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি লম। এয়া মিক্স কৰা হৈ গল। এতিয়া আমি গোটেই মুখখনতে ভালদৰে এপ্লাই কৰিম। এয়া মই এনেদৰে এপ্লাই কৰিছো, কিন্তু চাব যাতে চকুত নলগাব। চকুত লাগিলে হয়তো ইনফেকশন হ'ব পাৰে, সেই কাৰণে চকুত নলগাব, গোটেই মুখখনতে লগাব আৰু ডিঙিটো লগাব পাৰে। মই ডিঙিটো লগালো, মুখটো লগালো আৰু ৰৈ যোৱাখিনি হাততো লগাইছো। এতিয়া মই স্কিনত এবজৰ্ব হোৱালৈকে ৰাখি দিম কিছু সময়। স্কিনত এবজৰ্ব হোৱাৰ পিছত এয়া ধুব লৈছো মুখখন। এনেদৰে ভালদৰে ধুই দিব। চাব কিমান ধুনীয়া ফ্ৰেছ ফিল হয়। এতিয়া ভালদৰে টাৱেলেৰে মুখখন মুছি দিব আৰু ময়শ্চাৰাইজাৰ লগাব পাৰে।